ভাৰতৰ ডেমক্ৰেসিটো আমি অনাৰ কৰিব লাগিব আৰু আমি পাঁচটা মিছা কথা কৈ কেনেকৈ ৰাজনীতি কৰিম এই লাইনত চিন্তা কৰিলে নহব কাৰণ নলেজ ফেষ্টিভেলটো বড়োলেণ্ডৰ ইমেজ ইমপ্ৰেছন সন্মানটো গোটেই ভাৰততে নহয় কিন্তু বিশ্বত কঢ়িয়াই লৈ গৈছে প্ৰায় 35 আমাৰ স্পিকাৰছ আহিছে বিভিন্ন ওয়াৰ্ল্ডৰ বিভিন্ন কান্ট্ৰিৰ পৰা বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা আৰু ইয়াৰ লগতে আমাৰ নোবেল laureate মোহাম্মদ ইউনুছ ডাঙৰীয়া ইয়াত আহিছে যিওক নেকি লিডাৰ অফ দা আৰ্ট বুলি মানুহে ৰিগাৰ্ড কৰে ৰেসপেক্ট কৰে তেনেকুৱা ব্যক্তিবিলাক আগৰ সময়ত অহা নাছিলে আমাৰ সময়ত আহিছে সন্মানীয় অধ্যক্ষ মহোদয় আৰু এইটো কৰি আছো আমি বড়োলেণ্ড অঞ্চলৰ এডুকেশ্যনটো আগুৱাই লৈ যোৱাৰ কাৰণে এটা এক্সপোজাৰ দিয়াৰ কাৰণে আৰু এটা নলেজ এক্সচেঞ্জৰ কাৰণে এটা ৰোড মেপ তৈয়াৰ কৰাৰ কাৰণে যাতে বড়োলেণ্ড অঞ্চলৰ ইউনিভাৰ্চিটি কলেজ বিলাকো ওয়াৰ্ল্ডৰ লগত আমি সম পৰ্যায়ত আগবাঢ়ি যাব পাৰো আমাৰ ষ্টুডেন্ট বিলাকো সপোন দেখিব পাৰে ওয়াৰ্ল্ড লিডাৰ হোৱাৰ কাৰণে এটো আমি টাৰ্গেট লৈ পেলাই এই নলেজ ফেষ্টিভেলটো কৰিছো কিন্তু এই নলেজ ফেষ্টিভেলটো প্ৰশংসা কৰিব বাদ দি পেলাই ভাল কামটো আমিও সন্মান কৰি প্ৰশংসা কৰি বুলি কয় কিন্তু এটো ভালে কাম ইয়াতো কোনো ক্ষতি হোৱাৰ কাম নাই তাতো কোনো জয় খেলা নাই তাতো কোনো মদ খাই একো হাল্লা কৰা নাই ইমান ধুনীয়া সুন্দৰ পৰিৱেশ ইয়াত more than 40,000 students ইয়াত আহিছে সদায় গুটি কলেজৰ প্ৰফেসৰ সকল আহিছে নৰ্থ ইষ্টৰ ইউনিভাৰ্চিটি বিলাকৰ ভিসি সকল আহিছে সো ইয়াত বাহিৰত কোৱা হৈছে যে 45 crore পইচা খৰচ কৰিছে যত নেকি 3-4 কোটি টকা হয়তো খৰচ হ'ব আজি ইউনিভাৰ্চিটি এইটো সাবমিট কৰিব আমি তেতিয়া গম পাম এই কথাবিলাক মানে কমপ্লিটলি মিসলিড কৰা হৈছে আজি যোৱাবাৰ আমি পইচা পাইছো তেনেকুৱা সো এই ফান্ড বিলাক আমাৰ নট অনলি এসওপিডি বাকি পইচা বাকি ফান্ড আমি আনিবলৈ সক্ষম হৈছো যোৱাকালি মই দেখিছো আমাৰ মিডিয়া কিছুমান কথা তেখেতসকলে কৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰ কাম কৰিব পৰা নাই একো কৰিব পৰা নাই অতি দুখৰে মই ক'ব বিচাৰিছো যে 70 বছৰ হৈ গ'ল আমাৰ ইএমএমচিৰে থাকিবলৈ কোৱাৰ্টাৰ নাই আমি কেনেকৈ ভাবিব পাৰো যে এজন মানুহে উদালগুৰিৰ পৰা যদি ইয়াতে ঘৰ নাই আমি হোটেলত থাকি এছেম্বলি এটেন্ড কৰিব নেকি কি কোনোবা বেলেগ জায়গা যে হোটেলত থাকি কাৰোবাৰ ঘৰত যাই তুলি এছেম্বলি এটেন্ড কৰিব নোৱাৰে অফিস কৰিব নোৱাৰে এজন সন্মানীয় পাব্লিক ৰিপ্ৰেজেন্টেটিভ এজনে যে এইটো হ'ব নোৱাৰে তো এই কথাবিলাক যে 17 বছৰে চিন্তা কৰা হোৱা নাছিলে ইয়াৰ যিটো অডিটৰিয়াম এখন বনাইছিলে এই অডিটৰিয়ামটো অচল অৱস্থা হৈ আছিল এই অডিটৰিয়ামটো আমি এতিয়া মানে প্ৰচলন কৰা অৱস্থাত লৈ আহিছো ইয়াৰ কেম্পাছত এটা ভাল মিটিং কৰিবলৈ ঠাই নাছিলে সো হিলত এটা হিউজ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়ে আমাৰ কাউন্সিলত চলি আছিল গতিকে আমি আপোনালোকক এইবিলাক কথা যেটো কৈ আছে যে পইচা খৰচ কৰা আমাৰ তাত তেনেকা হিউজ তথ্য আছে যি তথ্যবিলাক দি পেলাই আমি আপোনালোকক মানে শেষ কৰিব নোৱাৰো এই তথ্যবিলাক আমাৰ হাতত সব তথ্যই আছে এনেকা তথ্য নহয় যে আমি ষ্টাডি কৰা নাই আমি চোৱা নাই প্ৰত্যেক ফাইল প্ৰত্যেক মানে ডকুমেন্ট আমাৰ তাত কি হৈছে কি হোৱা নাই প্ৰত্যেক ডকুমেন্ট আমি চাইছো যেটো নেকি আমাৰ প্যাকেজ পালে 2017-18 1000 crore এই 17-18 পৰা প্ৰায় 200 কোটি টকা ডাইভার্ট কৰি দিলে ডাইভার্ট কৰি কিবা কিবি আঠুৱা সাপ্লাই দি পইচাটো খৰচ কৰিলে কিন্তু মেইন যিবিলাক স্কিম আছিলে ইনফ্ৰাষ্ট্ৰাকচাৰ স্কিম তাত পইচা নাই আজি তাত আমি আমাৰ তৰফৰ পৰা এতিয়া আমি পইচা মেনেজ কৰি 12 কোটি টকা আমি ইতিমধ্যে আমাৰ তৰফৰ পৰা আমি লাইবিলিটি ইটো আমি দিয়া হৈছে কাৰণ নোৱাৰো গোটেই নেশনৰ ইকোনমি ৰাজ্যখনৰ ইকোনমি আমি সব জানিব লাগিব আমিতো প্ৰয়াস কৰিছো আমাৰ পৰাটো আমি ইমান পাৰ্চেন্ট এনহেন্স হ'ব লাগে বুলি প্ৰতি বছৰতে দিও কোভিডৰ এটা বছৰই আছিল নাই বছৰটো এটা বছৰ কিন্তু ইম্পেক্টটো কিমান বছৰ থাকিব এইটো আপুনি ক'ব নোৱাৰে কোভিডটোহে এটা বছৰ কোভিডৰ ইম্পেক্টটো কিমান বছৰ থাকিব ওয়াৰ্ল্ড ওয়াইড এতিয়া কথা পাতি আছে যে পোষ্ট কোভিড সিচুৱেচনটো কেনেকৈ টেকেল কৰিব তাৰ লাৰ্নিং গেপ হৈছে ইকোনমি গেপ হৈছে কিছুমান কান্ট্ৰি কিমান বছৰত উঠি আহিব নোৱাৰিব এইটো ক'ব নোৱাৰে সো এই কাৰণে মই ভাবো যে আপুনি কথাটো বুজি পায় আমি আমাৰ কিবা ইন্টেনশন নাই যে পইচাটো কমাই আনিব লাগে অসম চৰকাৰৰ ইন্টেনশন নাই যে পইচাটো কমাই দিব লাগে ওভাৰঅল সিচুৱেচনটো যেটো আপিল কৰে ইটোৰ ওপৰত যাব লাগিব বাট এট দি সেম টাইম এসপনি নহয় বাকি পইচা বিলাক আমাৰ তাত আহিছে বহুত পইচা আমাৰ তাত আহিছে যেটো মই আপোনাক কৈছিলো পইণ্ট বাই কুৱেশ্যন বিভিন্ন কুৱেশ্যন আনিছে যে ডেভেলপমেন্টটো একবাৰ হোৱা নাই আমি দেখিবলৈ পোৱা নাই যোৱা 2 বছৰৰ আমাৰ যেটো এওপি আছিলে তাৰ কিছুমান আমাৰ আগৰ ভুলটো মোচন মই শব্দ ব্যৱহাৰ কৰিব পৰা নাই আসলতে ক'ব লাগিলে অলপ পাপ মোচনৰ দৰে হৈছে আমাৰ দুটা এওপি আগৰ যেটো লাইবিলিটি হৈ গ'ল 2900 crore এই লাইবিলিটি যিখিনি মানুহবিলাকে কাম কৰিছিলে ইয়াত কিছুমান বহুত ফলস আছিলে আৰু কিছুমান মানুহে কাম কৰিছিলে তো যিখিনি ফলস হৈছে
ফেক হৈছে ফ্ৰড হৈছে এইখিনিটো আমি অডিট কৰি উলাই দিলো যে ইয়াত বহুতখিনি ফ্ৰড হৈছে এইখিনি আমি উলাই দিলো কিন্তু যিখিনি মানুহে কাম কৰিছে এইখিনিটো অলপ চলপ বিল দিব লাগিব সো এই তেখেতসকলে কোৱাৰ নিচিনা যদি আমি গোটেই পইচাটো খৰচ কৰি পেলাব পাৰো বাৰে বাৰে প্ৰশ্ন উঠাই আছে পইচা খৰচ কৰা পইচা খৰচটো সুবিধা নাই আমি 3 মাহত পইচা খৰচ কৰি দিব পাৰো কিন্তু আমি সেইটো বিচাৰা নাই আমি পারফেক্ট প্ল্যানিং প্রপার প্ল্যানিং আর অ্যাকশন এটো বিচাৰিছো যাতে যেটো আগৰ হৈ গল এটো পিছত নহয় এটা সব আগৰ যিবিলাক কথা আছিল আপোনাৰ ইয়াত কেক ৰিপৰ্টত ক্লিয়াৰলি আগৰ কেক ৰিপৰ্ট বিলাক যিবিলাক টেবল কৰা হ'ল তাত ক্লিয়াৰলি লিখা আছে unauthorized expenditure under NSAP National Social Assistance Program old age pension family benefit and maternity benefit for procurement of mosquito nets etc itu mane right 35 crore cake report 2008 to 2014 not clear likha ase unauthorized expenditure excess expenditure on procurement of mosquito net in spite of NHM already having the provision of distributing the mosquito net yat mane 37 crore ase diversion of training aid received under FOIG family oriented income generating scheme for purchase of the mosquito net 1 crore to tenekwa kisuman kam bila hoy asile aru eigla jitu enekwa korile to paisa any time খরচ কৰি দিব পাৰ কিন্তু এনেকা কৰিলে আসলতে কি হ'ব যি স্কিম বিলাক NHM ত আছে এই স্কিম বিলাক ইয়াত ধৰি পেলাই পইচাটো খৰচ কৰিছে এনেকুৱা কাম বিলাক আমি কৰিব বিচৰা নাই গভৰ্নমেন্টৰ পলিসি বিলাক চেঞ্জ হৈ থাকে আজি আমাৰ সময়ত এসওপিডিৰ হিসাব তেখেতসকলে কৈছে কিন্তু এসওপিডি যিখিনি আছে ইয়াৰ বাহিৰে আমি বহুতখিনি পইচা আলোচনা কৰি গভৰ্নমেন্টৰ আসামৰ পৰা আমি আনিবলৈ সক্ষম হৈছো আমাৰ হাতত 2020 to 23 যেটো আছে আমাৰ প্ৰায় 23-24 1184 crore আমি এক্সট্ৰা পইচা আমি পাবলৈ গৈ আছো correction and direction এই কথাটো আমি সদায় মনত ৰাখি কাম কৰি আছো আৰু প্ৰথমতে আমাৰ সন্মানীয় সদস্য দনেশ্বৰ গোয়াৰী ডাঙৰীয়া আৰু ইয়াৰ পিছত আমাৰ সদস্য জয়মচাৰী ডাঙৰীয়া কিছুমান শব্দ ব্যৱহাৰ কৰাটো কৈছে যে এই শব্দবিলাক ব্যৱহাৰ নকৰিলে ভাল হয় আমাৰ বাজেট স্পেচিয়েল তো এই শব্দবিলাক মই ব্যৱহাৰ কৰা নহয় এটো আগতে যেটো CAG রিপোর্ট আছে 2004 to 2014 তাত এই শব্দবিলাক মেনশন আছে মিসরুল মিসম্যানেজমেন্ট রং ডুইংস এইবিলাক যি শব্দ আছে যে ডেভিয়েশন অফ দি প্রসিডিউর আন্ডারস্ট্যান্ডিং অফ দ্য রিস্ক understatement of receipt utilization without accounting in the case book non reconciliation of annual accounts and with treasury records fund utilization without enactment of rule regulation without assessment of the governor and government notifications diversion of fund fraudulent payment wasteful avoidable unfruitful and unproductive expenditure wide variation between estimate and actual budget যেটো একেসকলে কৈছে যে আমাৰ বাজেটত মানে একেসকলে সমনস্ত দেখা পোৱা নাই এই কথাটো কেক ৰিপৰ্টত আছে irregular procurement process excess short supply overpriced procurement তেনেকা বহুত কথা বিলাক মানে কেক ৰিপৰ্টত মেনশন কৰা আছে ইটো আজি যে আমাৰ সময়ত আমি যেটো পুৰানা লিগেসি আছিল এই লিগেসিটো আমি কন্টিনিউ কৰিব বিচৰা নাই আৰু এই কাৰণে আজি যেটো আমি বাজেট দাখিল কৰিছো উইথ ডিউ কনসালটেশন আৰু আগৰ যিবিলাক ভুল কথাবিলাক এইবিলাক যাতে পুনৰ ৰিপিট নহয় এইটো নজৰ ৰাখি পেলাই আমি বাজেটটো তৈয়াৰ কৰা হৈছে ইয়াত কৈছে যে আগতে সুপাৰ 50 মিশন বিলাক আছিল চলি আছিল আগতে কোনো ধৰণৰ মিশন আমি দেখিবলৈ পোৱা নাই 17 বছৰত কাৰবা বড়োকাৰ নামেৰে কোনো এটা আমাৰ সন্মানীয় ব্যক্তিৰ নামত কিবা এটা মিশন আৰম্ভ কৰিছে এটো আমি দেখিবলৈ পোৱা নাই তো এই কাৰণে সন্মানীয় অধ্যক্ষ মহোদয় যে আমাৰ যেহেতু আমি দীঘলীয়া সংগ্ৰামৰ পৰা আহিছো আমি দুই ধৰণে কথাটো চিন্তা কৰি আছো এটা হল অঞ্চলখন আগুৱাই লৈ যাব লাগিব এটা হল আমাৰ আগৰ যেটো ডেমেজ হৈছে এই ডেমেজখিনি আমি কন্ট্ৰোল কৰিব লাগিব বা হেতু
আমি ভাল কৰিব লাগিব সো দুটা এক্সাৰসাইজ আমি কৰিব লগা হৈছে আমাৰ অপজিশনৰ